Welcome to Quick Study for Job. আজি আমি ৰিজনিঙৰ সিটিং এৰেঞ্জমেণ্ট টপিকটো আলোচনা কৰিম। এই টপিকটোৰ ওপৰত বিভিন্ন ধৰণৰ এক্সামত কেতিয়াবা 1 মাৰ্কৰ এটা সৰু কোৱেশ্চন বা বেছিভাগ সময়তে 5 মাৰ্কৰ এটা ডাঙৰ কোৱেশ্চন দেখিবলৈ পাওঁ। এই টপিকটোৰ ওপৰত আমি 5টা বেলেগ বেলেগ টাইপ ভাগ কৰি ল'ব পাৰো। 5টা বেলেগ বেলেগ টাইপৰ কোৱেশ্চন থাকে। টাইপ 1ত থাকিব এটা লাইনত মানুহবিলাক ABCD এনেকৈ দিয়া থাকিব। কোনে কাৰ কাষত বহিছে সেইটো আমি উলিয়াব লাগে। টাইপ 2ত আমাক দুটা লাইনত মানুহবিলাকে সন্মুখী বহি থাকিব, ফ্ৰণ্টে বহি থাকিব। কোনে কাৰ ফ্ৰণ্টত আছে সেইটো আমি উলিয়াব লাগে। টাইপ 3 কুৱেশ্যনবিলাকত আমি মানুহবিলাক এনেকুৱা ঘূৰণীয়া টেবুল এখনত বা চাৰ্কুল এটাত বহি থকা বুলি দিয়া থাকিব। কোনে কাৰ কাষত আছে আমি উলিয়াব লাগে। টাইপ 4 মতে আমি পাম মানুহবিলাক এটা হেক্সাগনেল টেবুল এখনত বহি থাকিব। এনেকুৱা কুৱেশ্যনত দিয়া থাকিব কোনে কাৰ ছাইডত আছে সেইটো আমি উলিয়াব লাগে। টাইপ 5ত আমি পাম যদি মানুহবিলাক এটা স্কুৱেৰ টেবুল এখনত বা স্কুৱেৰ টাইপত বহি থাকে, ABCD এনেকৈ যদি বহি থাকে, তেতিয়া কোনে কাৰ কাষত বহি আছে সেইটো আমি উলিয়াব লাগে। এই ভিডিঅ'টোত আমি ফাৰ্ষ্ট 3টা টাইপ আলোচনা কৰিম আজি, যিহেতু এই 3টা টাইপৰ পৰাই বেছিকৈ কুৱেশ্যন আহে, আৰু নেক্সট 2টা টাইপ আমি নেক্সট ভিডিঅ' এটাত আলোচনা কৰিম। এতিয়া আমি টাইপ 1ৰ কুৱেশ্যন এটা লৈছোঁ। 6 person are sitting in a row. J sits between U and Q. U sits beside L. L sits beside A, who is at the left end, and P sits beside Q, who sits beside U. 6জন ব্যক্তি এটা শাৰীত বহি আছে। জে বহিছে ইউ আৰু কিউৰ মাজত, ইউ বহিছে এলৰ কাষত, এল বহিছে একেবাৰে বাওঁফালত থকা এৰ কাষত, পি বহিছে কিউৰ কাষত। এতিয়া আমাক উলিয়াব দিছে ইউৰ কাষত কোন বহিছে। মানে আমাক কুৱেশ্যনটোত 6জন ব্যক্তি কোন কোন? ইউ, জে, এল, এ, পি আৰু কোন আছে? কিউ। এই 6জন ব্যক্তি যদি আমি এটা লাইনত বহা বুলি ধৰো, এই শাৰীটো ধৰো আমি 1 2 3 4 5 6। এই 6জন ব্যক্তিৰ কাৰণে এই 6টা জাগা কোন ক'ত বহিছে সেইটো আমি এই ডাটাখিনিৰ পৰা উলিয়াব লাগে। ইয়াতে চাব, ফাৰ্ষ্ট ইনফৰমেশ্যনটো চাব, জে চিটছ বিটুইন ইউ এণ্ড কিউ। জে বহিছে ইউ আৰু কিউৰ মাজত। ইয়াতে আমি ডিৰেক্টলি ইয়াতে জে লিখি ইয়াতে ইউ লিখি কিউ লিখি ইয়াতে আমি কৰিব নোৱাৰোঁ, কাৰণ আমাক ইয়াতে জে ছেকেণ্ডত বহিছে নে থাৰ্ডত বহিছে এইবিলাক আমাক দিয়া নাই। গতিকে এই ইনফৰমেশ্যনটোৰ মতে আমি কি পাইছোঁ? জে আছে ইউ এণ্ড কিউৰ মাজত, ইউ আৰু কিউৰ মাজত আছে জে। কিউটো ইফালেও হ'ব পাৰে বা এইফালেও হ'ব পাৰে, তথাপি আমি এইটো কেছ ধৰি লৈছোঁ। এতিয়া নেক্সটটো চাব, ইউ চিটছ বিচাইড এল। ইউ বহিছে এলৰ কাষত, মানে এলৰ কাষত ইউ বহিছে। ইফালেও হ'ব পাৰে এইফালেও হ'ব পাৰে। নেক্সট ইনফৰমেশ্যনটো চাব, এল চিটছ বিচাইড এ, হু ইজ এট দ্য লেফ্ট এণ্ড। মানে কি দিছে? এল বহিছে এৰ কাষত আৰু এটো আছে লেফ্ট এণ্ডত আছে। মানে এলটো একেবাৰে বাওঁফালত থকা এৰ কাষত বহিছে। মানে এইটো ডেফিনেট কেছ, এইটো ডেফিনেটলি আমাক দিয়া আছে, মানে কনফাৰ্ম কেছ এইটো দিয়া আছে। একেবাৰে বাওঁফালত থকা এৰ কাষত এল বহিছে, মানে একেবাৰে বাওঁফালত এ আছে। এইফালে হ'ব লেফ্ট বাওঁফাল আৰু এইফালে হ'ব ৰাইট সোঁফাল। এইটো আমি সকলোৱে জানো। এইটো চাব, এইটো ইনফৰমেশ্যনত কি দিছে? এল চিটছ বিচাইড এ, হু ইজ এট দ্য লেফ্ট এণ্ড। এল একেবাৰে বাওঁফালত থকা এৰ কাষত বহিছে, এ বহিছে একেবাৰে বাওঁফালত, আৰু ইয়াৰ কাষত কি আছে? এল। আমি ইয়াতে এল লিখিম। এই কেছটো আমাক ডেফিনেট কৰি দিয়া আছে। নেক্সট ইনফৰমেশ্যনটো চাব, পি চিটছ বিচাইড কিউ। পিটো কিউৰ কাষত আছে, কিন্তু আমাক এই ছেকেণ্ড ইনফৰমেশ্যনটো দিয়া আছে, ইউ চিটছ বিচাইড এল। মানে ইউৰ কাষত এল আছে, গতিকে ইউটো ডেফিনেটলি ইয়াতে হ'বনে? ইয়াতে ইউ চিট বিচাইড এল, যিহেতু
ইউ এলৰ কাষত আছে বুলি দিয়া আছে গতিকে ইউটো হ'ব ইয়াতে কিন্তু আৰু আমাক দিয়া আছে জে সিটস বিটুইন ইউ এণ্ড কিউ জেটো ইউ আৰু কিউৰ মাজত বহিছে গতিকে এই মতে আমাৰ কি হ'ব ইয়াতে যদি ইউ হয় ইয়াতে হ'ব কিউ আৰু কিউৰ মাজত আছে জে এইখিনি আমি পাই গলো পাঁচজন যদি ইয়াতে হয় শেষৰজন অবভিয়াসলি ইয়াতে বহিব এতিয়া আমি এৰেঞ্জমেন্টটো পাই গলো মানে এই ছয়জন মানুহ এই শাৰীটোত এইটো ক্ৰমিকত বহিছে এতিয়া আমাক কোৱেশ্চনটো দিছে হু সিটস বিসাইড ইউ ইউৰ কাষত কোন বহিছে অপচন কিটা আমাক দিয়া আছে ইউৰ কাষত কোন বহিছে আমাৰ ইয়াতে ইউৰ কাষত বহিছে এল আৰু জে গতিকে আমাৰ এনসাৰ কি হ'ব এল এন জে গতিকে টাইপ 1 ৰ এইটোৱে কোৱেশ্চন আছিল এতিয়া আমি নেক্সট টাইপটো লম 6 person A B C D E and F are taking their breakfast in two groups facing one another এইখিনি আমাক ইনফৰমেশন দিয়া আছে এই পাঁচটা ইনফৰমেশন আৰু এইকেইটা কোৱেশ্চন দিয়া আছে A B C D E আৰু F ব্যক্তি ছয়জনে দুটা গ্ৰুপত এজনে আনজনৰ সন্মুখা সন্মুখীকৈ বহি ৰাতিপুৱাৰ আহাৰ খাই আছে D and A are not in the same row D আৰু A এটা শাৰীত বহা নাই মানে D যদি ইয়াতে বহিছে A এইফালে বহিব E is to the left of F and faces C E F ৰ লেফটত বহিছে আৰু C ৰ সন্মুখত বহিছে B is in the middle of a group B যিকোনো এটা গ্ৰুপৰ মাজত বহিছে D is to the left of B D আছে B ৰ বাওফালে এতিয়া আমি যদি ডাটাখিনি যদি চাও D and A are not in the same row আমি ধৰি লৈছো এই দুটা লাইনত ছয়জন ব্যক্তি বহিছে এটা আনটোৰ সন্মুখা সন্মুখী কৈ ইয়াতে পোন প্ৰথমতে এটা বস্তু মন কৰিব ধৰা হল এইটো লাইনত যদি লেফট সাইডটো যদি এইটো সাইডত হয় রাইট সাইডটো হ'ব এইটো সাইডত কিন্তু সন্মুখৰ লাইনটোত উল্টা হ'ব রাইট সাইডটো এইটো সাইডে হ'ব রাইট সাইডটো এইটো ধৰিলে লেফট সাইডটো এইটো হ'ব যদি মই আপোনাৰ সন্মুখত বহি থাকো মোৰ লেফট সাইডটো আপোনাৰ অবভিয়াসলি রাইট সাইড হ'ব এতিয়া আমি আহিছো D and A are not in the same row D আৰু A এটা শাৰীত বহা নাই আমি ধৰি লৈছো D ওপৰৰ শাৰীটোত বহিছে আৰু A তলৰ শাৰীটোত বহিছে E is to the left of F and faces C তিনজন আমি এই ঠাইটো লৈ লৈছো যেহেতু ছয়জন ব্যক্তি আছে তিনজনে বহিব অবভিয়াসলি সন্মুখা সন্মুখীকৈ বহিব লাগিলে E is to the left of F and faces C E F ৰ বাওফালে আছে কিন্তু C ৰ সন্মুখত আছে E আছে F ৰ বাওফালে কিন্তু C ৰ সন্মুখত মানে এনেকে হ'ব লাগিব এইটো কেছ F ৰ বাওফালে E আছে কিন্তু E C ৰ সন্মুখত আছে নেক্সটটো চাব B is in the middle of a group B টো মিডিলত আছে যেহেতু এইটো লাইনত মিডিলটো এইটো হ'ব পাৰে বা এইটো হ'ব পাৰে গতিকে B টো অবভিয়াসলি ইয়াৰ অপোজিট লাইনত হ'ব লাগিব অপোজিট লাইনত হ'ব লাগিলে কি হ'ব B ৰ প্লেসটো হ'ব মিডিলত আমি এই প্লেসটো পাই গলো B is in the middle of a group আৰু দিছে D is to the left of B D আছে B ৰ বাওফালে B ৰ বাওফাল কোনটো হ'ব এইটো সাইড মানে B ৰ বাওফালে আছে D ৰ জায়গাটো আমি ইয়াতে পালো এতিয়া 3 নম্বৰ ইনফৰমেশনটো মতে চাব E is to the left of F and faces C মানে এইটো আমাৰ ইটো আছে F ৰ লেফটত আৰু C ৰ সন্মুখত মানে ইয়াতে যদি ই হয় F ৰ লেফট এইফালে হল ই হল আৰু ইৰ সন্মুখত কি আছে C ৰ সন্মুখত আছে ই এইটো আমি পাই গলো গতিকে আমাৰ এ কত হ'ব এ টো অবভিয়াসলি ইয়াতে হ'ব আৰু 2 নম্বৰ ইনফৰমেশনটো আমাৰ
ফলো কৰিছে DNA আর নট ইন দা সেম র। এই গোটেইখিনি ডাটা আমাৰ এনেকে মিলি গৈছে। এতিয়া আমি ক্ৰমিকটো এনেকৈ পাই গলো। এতিয়া আমি কুৱেশ্যন কেইটা লৈ আহিছো। কুৱেশ্যনটো আছে ফাৰ্ষ্ট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং পেয়াৰ্স আৰ ফেচিং ইচ আদাৰ। ইয়াৰে কোন টু পেয়াৰ এজনে আনজনৰ সন্মুখা সন্মুখীকৈ বা ফেচ কৰি আছে। চি আৰু এ ফ্ৰণ্টত নাই, বি এন এ নাই, ডি আৰু এ সন্মুখা সন্মুখীকৈ আছে বা ফেচ কৰি আছে। এইটো হ'ব ৰাইট এনসাৰ ইয়াতে। নেক্সট কুৱেশ্যনটো আছে, হু অফ দ্য ফলোইং আৰ সিটিং ইন দ্য সেম ৰ। ইয়াতে কোনে কোনে এটা লাইনতে বহি আছে সেইটো কুৱেশ্যন আমাক সুধিছে। এ ই বি একেলগে নাই, ই এফ বিও নাই, ডি ই এফ নাই, এ ই এফ এইটো হ'ব ৰাইট এনসাৰ। নেক্সট, হু ফেচেছ বিৰ সন্মুখত কোন আছে? বিৰ সন্মুখত আছে এফ। অপশ্যন ডি হ'ব ৰাইট এনসাৰ। নেক্সট টাইপ এইটো আছিলে। এতিয়া আমি থাৰ্ড টাইপটোলৈ আগবাঢ়িছো। 6 person are sitting in a row of circle facing the center. Avinash is to the left of Pintu. Sunita is between Anita and Paras. Rakesh is between Avinash and Anita, who is to the left of Paras. 6জন ব্যক্তি বৃত্তাকাৰ শাৰী এটাত বহি আছে। বৃত্তাকাৰ শাৰী এটাত বহি আছে, ধৰক এনেকে ঘূৰণীয়া টেবুল এখনত বহি থকা বুলি আমি ধৰিছো। অভিনাশ আছে পিন্টুৰ বাওঁফালে, সুনিতা বহিছে অনিতা আৰু পৰাশৰ মাজত, ৰাকেশ বহিছে অভিনাশ আৰু অনিতাৰ মাজত, পৰাশৰ বাওঁফালে কোন আছে সেইটো আমি উলিয়াব লাগে। এতিয়া আমি এনসাৰটো কৰিম ইয়াৰে। আমাক কি দিয়া আছে? অভিনাশ ইজ টু দ্য লেফট অফ পিন্টু। অভিনাশ আছে পিন্টুৰ লেফটত। ব্যক্তি 6জন ধৰি লৈছো আমি এই 6টা জাগা, 1 2 3 4 5 6। এই 6টা জাগাত ইহঁত কেইটা আহি বহিব। ক'ত ক'ত বহিব আমি এতিয়া বহাম। ইয়াতে এটা বস্তু মন ৰাখিব আগতে, লেফট সাইডটো ইয়াতে এইফালে হ'ব লেফট, আৰু ৰাইট সাইডটো এইফালে হ'ব। লেফটটো হ'ব ক্লক ৱাইজ, ৰাইটটো হ'ব এন্টি ক্লক ৱাইজ। মানে ইয়াৰ লেফটটো হ'ব এইটো সাইডে আৰু ইয়াৰ ৰাইটটো হ'ব এইটো সাইডে। প্ৰথম কেছটোত দিছে অভিনাশ ইজ টু দ্য লেফট অফ পিন্টু। অভিনাশ আছে পিন্টুৰ লেফট সাইডত। পিন্টুৰ লেফট সাইডত অভিনাশ আছে। গতিকে আমি কি লিখিব পাৰো? ইয়াতে যদি পিন্টু হয়, ইয়াৰ লেফট এইটো সাইডত কোন থাকিব? অভিনাশ থাকিব। ইয়াতে আমি ডিৰেক্টলি লেফটত দিয়া থাকিলে বহাই দিব পাৰো, এনেকুৱা সাৰ্কুলত বহা থাকিলে। কিন্তু আমি লাইনত থাকিলে নোৱাৰো, কাৰণ ইয়াতে ফাৰ্ষ্টত ইয়াতে যদি থাকে, এনেকা যদি থাকে, ইয়াৰে লেফটত এইটোৱে থাকে নে এইটো লেফটতে এইটো থাকে, এইটো চোৱা আমি কনফাৰ্মলি গম নাপাওঁ। কিন্তু ঘূৰণীয়া টেবুলত হ'লে পজিশ্যনৰ কোনো কথা নাই। গতিকে যিকোনো এটা জাগাৰ লেফটত আমি ইয়াতে আমি বহাই ল'ব পাৰো। নেক্সটত চাব, সুনিতা ইজ বিটুইন অনিতা এণ্ড পৰাশ। সুনিতা আছে অনিতা এণ্ড পৰাশৰ মাজত। মানে অনিতা যদি এইফালে থাকে বা পৰাশ এইফালে থাকে, এনেকে মানে সুনিতা পৰাশ আৰু অনিতাৰ মাজত থাকিব। আমি ইয়াতে বহাব নোৱাৰো, কাৰণ ইয়াতে 4টা জাগা আছে। গতিকে এইটো কেছটো আমি এতিয়া নবহাও, অলপ পিছত চাম। ৰাকেশ ইজ বিটুইন অভিনাশ এণ্ড অনিতা। ৰাকেশ আছে অভিনাশ আৰু অনিতাৰ মাজত। অভিনাশ আৰু অনিতাৰ মাজত আছে ৰাকেশ। এইটো আমাৰ হৈ গ'ল। এইটো হৈ গ'ল, ৰাকেশ ইজ বিটুইন অভিনাশ এণ্ড অনিতা। এতিয়া মাজৰ কেছটো আমাক দিছিলে সুনিতা ইজ বিটুইন অনিতা এণ্ড পৰাশ। সুনিতা আছিলে অনিতা আৰু পৰাশৰ মাজত। অনিতা আৰু পৰাশৰ মাজত আছিলে সুনিতা। এইটো কেছ মতে সুনিতা ইজ বিটুইন অনিতা এণ্ড পৰাশ, এইটো কেছ মতে সুনিতা ইয়াতে বহিছে। এতিয়া আমাক কুৱেশ্যনত দিছে পৰাশৰ বাওঁফালে কোন আছে? পৰাশৰ বাওঁফালে কোন থাকিব? পিন্টু। গতিকে অপশ্যন বি পিন্টু হ'ব ৰাইট এনসাৰ। গতিকে আজি এইখিনিয়ে আছিলে। যদি কিবা কনফিউজন আছে কমেণ্ট কৰি জনাব,
আৰু জব প্ৰিপাৰেশ্যনৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।